বিধ্বস্তপ্ৰায় জীৱন, অবিনষ্ট চুলি দাঢ়ি, শৰীৰত উৱলি যাব ধৰা পোছাক। লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ ৰবৰ চাপৰিৰ বাসিন্দা এইজন সুচেন বৰুৱা। 16 বছৰ পূৰ্বে কৰ্মসূত্ৰে অৰুণাচললৈ যোৱা লোকজন নিউলিষ্ট হৈছিল। তাৰ পিছৰ পৰা কোনো সন্ধান নাই লোকজনৰ। দৰিদ্ৰপৃষ্ট ঘৰখনত হাজিৰা কৰি সুচেন বৰুৱাৰ পত্নীয়ে ডাঙৰ দীঘল কৰে দুটি সন্তানক। শেহতীয়াকৈ ইটানগৰৰ পাদপথত বিধ্বস্ত ৰূপত সুচেন বৰুৱাক উদ্ধাৰ কৰে অৰুণাচলত থকা বান্দৰদেৱাৰ এগৰাকী যুৱতীয়ে। পদপথত মানে পৰি থকা দেখিলে, পৰি থকা দেখি মানে চিনাকি হ'ল, মানে কিবা মানে কথা বতৰা চললে ক'ত ঘৰ সুধিলে। তাৰপিছত মানে ইমান জেগা মনত নাই। তাৰপিছত বিহপিয়া বুলি ক'লে। বিহপিয়াৰ লগে লগে তেখেতলোকৰ মানে মাকক মাতিলে। মাকক মাতি পেলাই আপোনাৰ মানে মাকে চিনি পালে আৰু তাৰপিছত কথা বতৰা হ'ল। তাৰপিছত আমাৰ ঘৰৰ লগত যোগাযোগ হ'ল। তাৰপিছত আমাৰ মিত্ৰ মানুহৰ লগত যোগাযোগ হ'ল। তাৰপিছত অনাৰ ব্যৱস্থা কৰিলে ঘৰলৈ। আপোন ঘৰখনলৈ অহাৰ পিছত ৰূপেই সলনি হৈ গ'ল অসুস্থ সুচেন বৰুৱাৰ। সুচেন বৰুৱাৰ খবৰ ল'বলৈ গাঁওবাসীয়ে ভিৰ কৰিলে ঘৰখনত। 16 বছৰৰ মূৰত স্বামীক পাই আনন্দিত পত্নী। এতিয়া ভাল লাগিছে। ইমান বছৰ মূৰত 13 বছৰ মূৰত মানুহজনক পাইছোঁ। পাই লৈ এতিয়া ভাল লাগিছে। কেমেৰা পাৰ্চন চন্দনৰ সৈতে বান্দৰদেৱাৰ পৰা ৰঞ্জন শইকীয়া, प्रतिदिन टाइम। सबको अपना के रखता है अपनी हर धड़कन। जब घर बनता है हेल्दी सीमेंट से, अमृत सीमेंट, सुनो अपने घर की धड़कन।